আহি মোক দবা দিবহি। নমস্কাৰ সকলোকে। আৰু আজি দুপৰীয়া ভাত ৰন্ধাৰ পাল মোৰ পৰিলে, কাৰণ মা গৈছে পথাৰলৈ আৰু মায়ে ভাত ৰান্ধিবও নোৱাৰে এইকেইদিন। আৰু এতিয়া 12:10 মান হ'ল, মই এতিয়ালৈকে ভাত ৰন্ধাই নাই। মা পথাৰৰ পৰা আহিব হৈছে আৰু মায়ে গৈছে মামাহঁতৰ পথাৰলৈ সৰিয়হ তুলিবৰ কাৰণে। আৰু আপোনালোকে চাগে এতিয়ালৈকে ভাত খালেও, কিন্তু মই এতিয়ালৈকে এবাৰো ভাত খোৱাই নাই। ৰাতিপুৱা ভাতটো তেনেদৰে নাখাওঁৱেই, মই কেতিয়াবাহে খাওঁ, আৰু আজি ৰাতিপুৱা ভাতটো নাই খোৱা। আৰু এতিয়া দুপৰীয়া ভাতখিনি বনাই লওঁগৈ। মোবাইল চাওঁতে মানে 12:10 হৈ গ'লগৈ, ৰিলচ চাওঁতে সেয়েহে এতিয়া লৰালৰিকৈ আহিছোঁ, নহ'লে মা আহি গালি পাৰিবহে এতিয়ালৈকে তই ভাত ৰন্ধা নাই বুলি কৈ। এতিয়া জল্দি ভাতখিনি ৰান্ধি লওঁ। আৰু গাইজ ডাইৰেক্ট আহিছোঁ মই ভাত ৰান্ধিবৰ কাৰণে, কিন্তু খৰি চোৱা নাই। এইফালে মাত্ৰ দুডাল খৰি আছে, কিন্তু বাহিৰত খৰি আছে শুকান খৰি, কিন্তু ভিতৰত মাত্ৰ দুডাল খৰি আছে। মই ডাইৰেক্ট ভাত ৰান্ধিবহে আহিছোঁ। আৰু আমাৰ গেছ শেষ হোৱা বহুত দিনেই হ'ল, গেছ ভৰোৱাই নাই। এতিয়া জুইতে বনাবলগীয়া হৈছে, আৰু জুইত বনোৱা খায়ো ভাল লাগে। ব'লক এতিয়া দেৰি নকৰি মই ভাতখিনি ৰান্ধি লওঁ, নহ'লে মা আহি মোক দবা দিবহি। এতিয়ালৈকে ভাত ৰন্ধা নাই, 1টা বাজিবগৈ মানে ভাত চব্জি হোৱালৈকে। খৰিখিনি বাহিৰৰ পৰা আনি এতিয়া ভাতখিনি ৰান্ধি লওঁগৈ। আৰু আমাৰ এনেদৰে খৰিবোৰ থৈ দিয়া আছে, এয়া বৰষুণ নপৰাকৈ, কিন্তু অলপমান বৰষুণ পৰিব। আৰু এয়া খৰিবোৰ শুকান, ইয়াৰ পৰাই মই খৰি কেইটামান লৈ লওঁ। আৰু এইখিনি খৰিখিনি লৈ আছোঁ এতিয়া, শুকান চাই। কিছুমান তিতি আছে বৰষুণত, টিপৰ বৰষুণ মানে টিঙৰ পৰা এচাৰকণি পৰা। গোটেই খৰিখিনি লৈ লৈছোঁ শুকান চাই ভালদৰে। গাইজ খৰিখিনি অনা হ'ল, এতিয়া জুইকুৰা ধৰি লওঁ। আৰু এয়া হৈছে আমাৰ দেশী যোগাৰ। এয়া চিপছৰ পেকেটবোৰ যেন, এইবোৰ আমি জুই ধৰোঁ, খুব ভালকৈ উঠে জুই। আগতে কেৰাচিন দিওঁ, আজিকালি এইবোৰ দিওঁ। কেৰাচিন নোহোৱা বহুত দিনেই হ'ল নেদেখা, কেৰাচিনৰ নামেই নাই আমাৰ ইয়াত। এতিয়া জুইকুৰা ধৰি লৈছোঁ। এবাৰতে মানে জুইকুৰা উঠি যায়, আৰু বেছি হেৰি কৰি থাকিব নালাগে। বেলেগে এতিয়ালৈকে 2বাৰ ভাত খালে ৰাতিপুৱাৰ পৰা, আৰু মই এবাৰো খোৱা নাই। এনেকুৱা নহয় যে নাই, ঠাণ্ডা ভাতো আছে, কিন্তু ৰাতিপুৱাই খাব একেবাৰে মন নাযায়, কিয় নাজানো। আৰু যেতিয়া ৰানিং কৰি আছিলোঁ তেতিয়া খাব মন যায় ভাত, কিন্তু এতিয়া একেবাৰে ভাত খাব মন নাযায়। আকৌ ৰানিং কৰিব লাগিব, ৰাতিপুৱা অলপমান এক্সাৰচাইজ কৰিব লাগিব। এতিয়া জুইকুৰা একেবাৰতে উঠি গৈছে। আৰু আপোনালোকেও যদি কোনোবাই এনেদৰে চিপছ খায় আৰু পেকেটবোৰ এনেদৰে থৈ দিব, জুই ধৰিবলৈ খুব ভাল হয়। যিসকলে জুই ধৰে, আজিকালিতো প্ৰায় মানুহে গেছতে বনায় বা ৰান্ধে, আৰু কাৰেণ্টৰটো সেইবিলাক কিবাকিবি ধেৰ বনায়। আৰু আমাৰ জুইকুৰা বেষ্ট আৰু ঠাণ্ডা দিনৰ কাৰণে। খৰি আনিব গৈছিলোঁ, ইয়াতে অলপমান দুখ পালোঁ, চাই লওক ছাল এৰি আছে, ছাল এৰি গৈছে। এয়া চাই লওক, এবাৰতে জুই ইমান ভালকৈ উঠি গৈছে। কিছুমানে জুই উঠাই মানে মূৰ চুৰ গৰম হৈ যাইছে। আগতে মোৰো হৈছিলে, কিন্তু যেতিয়াৰ পৰা এই চিপছৰ পেকেট বিস্কুটৰ পেকেটবোৰে জুই ধৰিবলৈ আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা জুই চাই লওক কিমান ধুনীয়াকৈ উঠিছে, একেবাৰতে উঠে জুই। আৰু এতিয়া বতোৱাটো জুইত এনেদৰে পাতি দিলোঁ। এতিয়া পানীখিনি জোখত দি ল'ম। আগতেতো ভাতো এনেকৈ ৰান্ধিব নাজানো, পানী বেছি হয় কম হয় তেনেকুৱা হয়। আজিকালি কিন্তু পাৰোঁ। আৰু এতিয়া চাউলখিনি ধুই ল'মগৈ ভালদৰে। আৰু এয়া ঘৰৰ চাউল হয়। এতিয়া পানীও গৰম হৈ গ'ল, মই এয়া ভালদৰে দি দিওঁ। আৰু গাইজ ভাত হ'লেকৈ মই ভাবিলোঁ চব্জিৰ কাৰণে যোগাৰ কৰোঁ, কিন্তু এতিয়া কি বনাম তাকে ভাবি আছিলোঁ। দালি খাবলৈ মন যোৱা নাই, বতৰটো ডাৱৰীয়া, সেয়ে ভাবিছোঁ সৰু আলু আছে আমাৰ ঘৰত। এয়া সৰু আলু আৰু এইফালে জলকীয়া লৈ, এইফালে পিঁয়াজ লৈ এনেকৈ ভাজিকৈ বনাওঁ। আৰু হৈ যাব চাগে, মা আৰু মোৰ কাৰণেহে। এইখিনি ভালকৈ ধুই লওঁগৈ। আৰু এয়া ভাত চাবলৈ আহিলোঁ। এয়া ভাত হৈছেগৈ, আৰু অলপ পাছতে হৈ যাব ভাত। তেতিয়ালৈকে মই আলুখিনি কাটি লওঁগৈ। কেনেকুৱা পানী ওলাইছে চাই লওক, বোকাবিলাক। এয়া আৰু 5বাৰমান ধুব লাগিব। আৰু এই আলুবোৰ 4-5বাৰমান ভালদৰে ধুই ল'লোঁ, যিহেতু মাটি লাগি থাকে। এতিয়া কিমান চাফা হৈ গ'ল চাই লওক। এতিয়া আলুবোৰ দুফাল কৰি ফালি ল'ম। বেছি দেৰি নকৰি কেৰাহীখন জুইৰ ওপৰতে পাতি দিলোঁ, আৰু কেৰাহীখন গৰম হোৱাৰ পিছত ইয়াত তেল দি দিলোঁ। আৰু এতিয়া দেৰি কৰি থাকিব নোৱাৰি, মাও পথাৰৰ পৰা আহিলে। যিমান পাৰোঁ সোনকালে ভাজিকণ বনাই লওঁ। আলু ভাজি হ'ল, এতিয়া মাছ এটা আছিলে, মাছটো মাৰ বাবে ভাজি ল'লোঁ। আৰু এয়া ভাত বাঢ়ি ল'লোঁ, আৰু এয়া হৈছে আলু ভাজি। এতিয়া বহুত ভোক লাগিছে, কাৰণ এতিয়া 1-1:30মান বাজিব হ'ল। মাও ভাত খায়, ময়ো ভাত খাওঁ। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।